হেল্ল', ৱেলকাম টু অনিমাৰ পাকঘৰ। আজি আমি বনাম মিক্স ভেজিটেবল আচাৰ। আহক ভিডিঅ'টো তেনেহ'লে আমি আৰম্ভ কৰোঁ। তাৰ বাবে লৈ লৈছোঁ আদা, গাজৰ লৈ লৈছোঁ, নেমু আৰু লৈছোঁ মূলা আৰু কেঁচা জলকীয়া। এতিয়া আমি চব্জিখিনি কাটি লৈছোঁ সৰু সৰু চাইজৰে। মূলা, গাজৰ, এনেকুৱা আদাখিনি অলপ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আমি এই চব্জিখিনি এটা বাটিত লৈ লৈছোঁ আৰু ইয়াত নিমখ দি দিছোঁ। নিমখখিনি দি আমি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত অলপ সময়ৰ বাবে ঢাকি ৰাখি থৈ দিম। এয়া চব্জিখিনি আমি এতিয়া উলিয়াই লৈছোঁ। ভালকৈ কোমল হৈ গ'ল নিমখ দিয়াৰ লগে লগে। পানী ওলালে পানীখিনি এতিয়া চেকি আমি চব্জিখিনি ৰ'দত দি ল'ম। ৰ'দ নাথাকিলে আপোনালোকে ফেনৰ তলতো দি থ'ব পাৰে। এতিয়া আমি আধা ঘণ্টামানৰ বাবে ৰ'দত থৈ এতিয়া চব্জিখিনি এটা বাটিত ঢালি ল'ম। এয়া চাওক পানীখিনি অলপ শুকাই গৈছে। এইখিনিতে এটা বাটিত ঢালি লৈছোঁ। এতিয়া মই আচাৰৰ বাবে এইখিনি মছলা লৈ লৈছোঁ। ইয়াত আছে গোটা ধনিয়া, জিৰা, সৰিয়হ, জালুক আৰু শুকান জলকীয়া। এই মছলাখিনি মই এতিয়া ভাজি ল'ম অলপ সময়ৰ বাবে। কেৰাহীটো গৰম হৈ আহিছে। এতিয়া মই গোটেই মছলাখিনি এটা এটাকৈ দি দিম। মছলাখিনি বেছি সময় ভাজি থাকিব নালাগে, অলপ গৰম হোৱালৈকে ভাজি। এতিয়া এইখিনি অলপ সময়ৰ বাবে ভাজি তাৰপিছত মই সৰিয়হখিনি দিম। সৰিয়হখিনি বেছি সময় ধৰি ভাজিলে তিতা হৈ যায়, সেইকাৰণে অলপ পিছত দি দিছোঁ। এয়া মছলাখিনি প্ৰায় ভজা হৈয়ে গ'ল। এতিয়া মই নমাই ল'ম। এতিয়া অলপ ঠাণ্ডা হোৱাৰ বাবে ৰৈ দিম। তাৰপাছত আমি এই মছলাখিনি দি এটা পেষ্ট বনাই ল'ম। এতিয়া অলপ ঠাণ্ডা হৈ যোৱাৰ পিছত মছলাখিনি মই গ্ৰাইণ্ডিং জাৰত ভৰাই লৈছোঁ। এতিয়া মছলাখিনি মই এটা পেষ্ট বনাই লৈছোঁ। এয়া চাওক। এনেকুৱাকৈ মছলাখিনি অলপ অলপ দানা দানা থাকি গৈছে। এতিয়া মই গেছ জ্বলাই এটা কেৰাহী বহাই ইয়াতে তেল গৰম কৰি ল'ম। তেল ঢালি দিছোঁ। মই ইয়াত ব্যৱহাৰ কৰিছোঁ 2 কাপ মিঠাতেল, সৰিয়হ তেল।
এতিয়া তেলখিনি ভালদৰে গৰম হ'বলৈ দিম। এয়া চাওক তেলখিনি গৰম হৈয়ে গ'ল। তেলখিনি অলপ অলপ উতলিবলৈ ধৰিছে। এতিয়া আমি তেলখিনি ঠাণ্ডা হোৱাৰ বাবে অলপ সময় এনেই গেছ বন্ধ কৰি ৰাখি থৈ দিম। তেলখিনিও ঠাণ্ডা হৈ গ'ল অলপ। এতিয়া নিমখ দি দিম আৰু অলপমান নিমখ দি দিম। আৰু আচাৰখিনি ষ্ট'ৰ কৰাৰ বাবে এটা কাঁচৰ জাৰ লৈ লৈছোঁ। এই মছলাখিনি মই চব্জিখিনিৰ ওপৰতে ঢালি দিম। মছলাখিনি দি লৈছোঁ। এতিয়া মই মছলাখিনি চব্জিৰ সৈতে মিক্স কৰি ল'ম। আৰু লৈ লৈছোঁ অলপমান শুকান জলকীয়া গুড়ি কালাৰৰ বাবে। নিমখো আৰু অলপমান দি ল'ম। আগতেও অলপমান নিমখ ব্যৱহাৰ কৰিছিলোঁ, সেইবাবে 2 চামুচ দিলোঁ। মছলাখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত মই ইয়াতে মিঠাতেলখিনি দি দিম। এতিয়া ঠাণ্ডা হৈ গৈছে। সেয়া তেলখিনি ঢালি দি আছোঁ। মিঠাতেলখিনি গৰম কৰি তাৰপিছত ঠাণ্ডা কৰি আচাৰত দিলে বহুত দিনলৈকে আচাৰখিনি ভালেই হৈ থাকে। এতিয়া আচাৰখিনি মই বৈয়ামটোত ভৰাই লৈছোঁ। এই আচাৰখিনি বহুত দিনলৈ ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে। মাজে মাজে অলপ ৰ'দত দি থাকিলে বহুত দিনলৈ ভালেই হৈ থাকিব।